Good morning. আজি হল নেক্সট ডে আজি হল জোৰোণ ডে দেন এয়া ৰাতিপুৱা আহিছোঁ বিয়ালৈকে ৰাতিপুৱা সময় ইয়াতে চববিলাক চব্জি কাটি আছে ৰাতিপুৱাৰ টাইমত এণ্ড ইফালে মই মেহেন্দি লগাই কেনে ধুনীয়াকৈ বহি আছোঁ পোৱালীবিলাকক চাই কেনে এতিয়া পৰা ৰেডি হ'লোঁ আজি আছে জোৰোণ জোৰোণত যাম অলপ পিছত জোৰোণৰ পৰা গৈ কেনে তাতে ভিডিঅ' কৰি দেখুৱাই আছোঁ এণ্ড ইফালে আছিলে এইবিলাক ফুলকেইটা ইমান বেছি ধুনীয়াকৈ ফুলিছে বিৰাট বেছি ভাল লাগিছে ইয়াতে বহুত বেছি ফুল আছে মানে ফুল ৰুই তেওঁলোকে ভাল পায় আৰু ইয়াতে ঘৰৰ কাম চলি থকাৰ কাৰণে বহুত বাছ এইবিলাক ৰাখি থোৱা আছে আমি আহিলোঁ জোৰোণৰ দিনৰ ভাগত দৰা আহি পোৱা নাই দৰা অহাৰ আগে আহিছোঁ তো কইনাক চাবৰ কাৰণে ইফালে দৰা আহিল দৰা অহাৰ টাইমত মানে ইয়াতে কইনাক পিন্ধাব সেইকাৰণে এইবিলাক চব ৰেডি কৰা গৈছে কইনা আহি কেনে ইয়াতে পিন্ধাব কইনা ইজনী নামি আহিল য়েল্ল' কালাৰ পিন্ধি থকাটো আৰু ইফালে দৰা ঘৰৰ মানুহ যিবিলাক কইনাক যি বস্তু পাতি দিব ইয়াতে ট্ৰলিত তেওঁলোকে বস্তুবিলাক আনিছে কি কইনাক দিবৰ কাৰণে কাপোৰ কানি মেকআপৰ বস্তু জুৱেলাৰী এভৰিথিং যিটো জোৰোণত দিয়া যায় গোটেইবিলাকে আনিছে তো এতিয়া এফালৰ পৰা কইনাক পিন্ধা যাব তো ভিডিঅ'টো মই বেছি বক নকৰোঁ আৰু এয়া দৰা যোৱাৰ পিছত ভাত পানী খাই আমি বহুত বেছি টায়াৰ্ড হৈছিলোঁ হোৱাৰ কাৰণে গুচি গ'লোঁ ইয়াত গধূলি টাইমত দোৱা কৰি ইয়াত পোলাও দিয়ে তো চিনি টাইপৰ বনাই কেনে দিয়ে ইভিনিং টাইমত দোৱাৰ পিছত এয়া আছিল এতিয়া হালধি তো হালধিটো বাৰু মই অহা নাছিলোঁ দেৰিকৈ আহিলোঁ এনেফালেতো কি ধুনীয়া লাগিছে লাইটিঙত তো এতিয়া কইনাক তেল দিব তেল দি কেনে মানে তেল দিয়া যিটো নিয়ম থাকে তাৰপিছত অলপমান জমনি এইবিলাক কিছুমান মানুহে অলপমান জমনি কৰে এনেকুৱা মানুহবিলাক থাকিব লাগে তেতিয়া মানে বিয়াবিলাকত জমে আৰু কিছুমান কথা কৈ তাৰপিছত কইনাক তেল দিয়া হ'ল তাৰপিছত হালধি ৰচম হৈ গ'ল সেইকাৰণে গোটেইবোৰে মানে চবেই বেছিভাগ য়েল্ল' ড্ৰেছ পিন্ধি আছে এয়া ইভিনিং টাইমত তেল দিয়াৰ পিছত যিহেতু অলপমান জমনি হয় গোটেই কইনাৰ এইটো ভণ্টি চবকে মুখত পূৰা কাজল লগাই দিছে যিটো কেৰাহীৰ তলৰ মানে কাজলটো থাকে সেইটো লগাই দিয়ে জমনি কৰে আৰু অলপমান তাকে সিহঁতে এইবিলাক এতিয়া ফটো তুলিব এইফালে গোটেইকেইটা জাক কাজল খুৱাই দিছে সিহঁতে চেলফি লৈ আছে আৰু আমি সিহঁতক চাই হাঁহি আছোঁ তাৰপিছত চলিছে পূৰা ডেন্স যিহেতু ডেন্সটো মই দেখুৱাব নোৱাৰোঁ মানে শুনাব নোৱাৰোঁ সেইকাৰণে মিউট কৰাই দিছোঁ নহয়তো কপিৰাইট ক্লেইম লাগি যাব আনিফালে গোটেই মানুহ ভৰ্তি বিয়াৰ একেবাৰে মানুহ ইফালে আমাৰ পোৱালি পূৰা ডেন্স কৰি আছে সি একদম ডেন্স কৰাত এক্সপাৰ্ট তো অকলে যি পাৰে ডাঙৰবিলাকৰ মাজত ডেন্স কৰি আছে আজিলৈকে জোৰোণৰ ভিডিঅ'টো এয়াই আছিল কালিলৈকে আহিব বিয়াৰ ভিডিঅ' কালি মই বিয়াৰ ভিডিঅ' আপলোড কৰিম জাষ্ট অলপ ক্লিক ল'ব ট্ৰাই কৰিছোঁ তো সেয়াই আজিলৈকে বাই